পাখি মেলি দিয়ে মোক গানে আজি দাৰা দা দাৰা দা দাৰা দাৰা। চালা ঘৰত থাকি থাকি বৰ হৈ গৈছো। আজি ডেকা আৰু দলৈ নাহে নেকি? ফোন চোনটো একো কৰা নাই। ময়ে ফোন এটা কৰি চাওঁ, তাহলে কেতিয়াবা আহিছিল নে নাই। এই দলৈ আজি ছুটি নাই কোনে কি? তাকে তোৱে ভাই, ময়ো তাকে ভাবছো। এই তাৰে ফোন আহিছে আমি পাইছো। ভাই ডেকা, আড্ডাত আহি পাইছা তহঁত? তাউলা হবল মই আৰু দলয়ে তই আহিবি বুলি ইয়াত বহি ৰখি আছো আৰু তই সুধছা আহিছা নেকি? আৰে ভাই খং কিয় কৰছা, গেছো ৰ। দে আহ আমি দুটা বহিয়ে আছো। মা মই অলপ ওলাই যাওঁ ৰ। যা বেলেগতো কাম ধান্দা নাই, দিনৰ দিনদাৰ মোবাইল টিপি ঘুমাই থাকবি আৰু গধূলি হলি চকল লাগি আড্ডা মাৰবা ওলাই যাবি। এই মাতালো নহয়, এনি টাইম বক বকাই থাকে মানে মোক। চলিহাত পইচা নাই বহাই নাই চকলাই ঘুমাই আছো। হ'ব দে ভাই, কিনো খং কৰা, আজি কিবা এটা কামত ব্যস্ত আছিলো সেইকাৰণে দেৰি হলা। সি বোলে কিবা কামত ব্যস্ত থাকে, সি বৰ ডাঙৰ অফিচাৰডাল। দে ভাই বাদ দিচোন সেইবিলাক ইটা, দে চাহকে একাপ খাওঁ। পইচা আছে চাহ খাবা? মোৰ তাত নাই দে ভাই পইচা চইচা, মোৰ তাতো নাই। বাকী কৰিয়ে খাওঁ দে। বাকী কৰি খায়ে পইচা কিন্তু মই দিব নোৱাৰো দেই। দে হ'ব দে, ময়ে দিম। ৰমন খাই চাহ 3টা আৰু চিংৰা 3টা দিবিচোন। দি আছো ৰ। পইচা কিন্তু আজি নেদো দেই ৰমন কাই। দে হ'ব দে। পিছে দলৈ এটা কথা জানানে নাই? কি? আমাৰ ডেকা মিস্ত্ৰী জীয়েকত ট্ৰাই মাৰি আছে নে? কোন মিস্ত্ৰী জীয়েকে ভাই? সেই আমাৰ গাঁৱৰ যি তিলে মিস্ত্ৰী তাৰ জীয়েকেই। আমাৰ গাঁৱত তিলে মিস্ত্ৰী জীয়েক। এই দাদা কি হাঁহিছ তই? কি হাঁহিছ? তোৰ সেই কথা শুনি হাঁহি নুঠি কি উঠবই ভাই? কি হাঁহি উঠবই এইটো কথা হাঁহি উঠব লগা কিবা আছে নেকি? আছে মানে কি, তই হেনো তিলে মিস্ত্ৰী জীয়েকক পটাব না, তোৰ লগত এনেও নপটে। এই মোৰ লগত কিয় নপটব হা? কিয় নপটব? মোৰ কি এনেকুৱা বস্তু নাই যে তাই মোৰ লগত নপটব হা? কি এনেকুৱা বস্তু নাই, কি এনেকুৱা আছে কি? এইফালে আছে কি? তাতো চেহেৰা আছে, তাতো টকা আছে, চাকৰি আছে হা? এই দলৈ ঠাট্টা নকৰিবি দেই, মাক চকলাই খং উঠি আহিব মোৰ। বাদ দিয়ে তোৰ খংডাল। তাই ইমান ধুনীয়া থৌকা বুলি তোৰ লগত এনেও নপটে, সেইটো মই ভালকে জানো। থৌ এইটো কথাটো পটে নপটে দেখা পাবি নহয়, দেখাই আছো মই পটে নপটে, এতিয়া এটা পাই নাথকিবি আৰু। পিছে দেখাই কোৱা কথাটো নোহোৱা নহয়, গোটেইখিনি হয়ে। তাই মুখখন নাচেকিয়া, ফাপৰা কুকুৰৰ মুখখন তাতকে দেখাত ভাল। এই দেখা বহুত বেছি হৈছে কিন্তু তোৰ জোখতকে, কিবা খঙতো মাক চকলাই এটাই মাৰিম তোক। তাৰ কথা শুনছে নে যদি, সি আজি মোক মাৰিব পৰা হৈ গেল। চালা ফাপৰা খোৱা দিনদাৰ আমাৰ লগতে থকা এটা চিয়াৰ কাৰণে তই মোক মাৰিব পৰা হৈ গেলি হা? মাৰিব পৰা হৈ গেলি। থৈ দিয়া মাক চকলাই, তোৰ কথাডাল থৈ দি। এই ভাই হ'ব দে কিমানো কাজিয়া কৰা নিজৰ মাজতে, হ'ব দে এতিয়া সামাৰ। দে হ'ব দে। চলিয়া 9টা বাজিল যে ঘৰত যাওঁ, নহ'লে মায়ে মাইকে ঘৰত সোমাব লাগিব, দৰ্জা খুলি আনিব মই আহোঁতে জিংকে বকবকানি বকে বা। দে ভাই মোকো বকছি অহাৰ সময়ত মায়ে 1 মান। দে হ'ব দে, যৌ ঘৰা ঘৰি উঠ, যৌ।